আসাম পুলিচ আৰু কমাণ্ডৰ যি 14 তাৰিখে ৰিজাল্টসমূহ দি দিব এম ছাৰেও মানে মিটিঙত জিপি ছাৰেও কৈছিলে সিদিনা দুটামান ল'ৰাই মানে সেনেকুৱা ফানি কমেণ্ট দিছে জয় হিন্দ নমস্কাৰ বন্ধু বান্ধৱীসকল সাগৰজনৰ সীমান্ত টিপছন ভগলৈ তো বন্ধু বান্ধৱীসকল আসাম পুলিচ আৰু কমাণ্ডৰ বিষয়ে এই দুদিনমান ভিডিঅ' দিয়া নাই তো আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি অকণমান টেনশ্যন হৈছে তো টেনশ্যনটো অলপ হ'লেও ফ্ৰী হ'ব আৰু লগতে ৰিজাল্টৰ কথা আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল আসাম পুলিচ এবি ইউবি আৰু লগতে কামাণ্ডাৰসকলৰ ৰিজাল্ট তো আজি 14 তাৰিখে হৈ গ'ল আগষ্ট মাহত তো আৰু 14 দিন আপোনালোকে বাট চাওক তো এই 14 দিন যিহেতু পাৰ হৈছেয়ে আৰু 14 দিন পাৰ হ'ব আৰু অহাকালি যিহেতু 15 আগষ্ট তো 15 আগষ্টৰ দিনটো আপোনালোকৰ টাইমটো পটকৈ পাৰ হ'ব তো অহাকালি দিনটো যাবই তো আৰু অহাকালি দিনটো গ'লে আৰু 13 দিন আপোনালোকে বাট চাওক আৰু 13 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ দি দিব আপোনালোকে এজন কমাণ্ডো বা এজন এবি ইউবি হৈ যাব আৰু নেক্সট আপোনালোকে 15 আগষ্টত যাতে ট্ৰেইনিঙত থাকিব পাৰে ট্ৰেইনিঙত থাকি পতাকা উৰাব পাৰে তো সেইটোৱে কামনা কৰিছোঁ তো আৰু 15 আগষ্টৰ দিনাখন CM ছাৰেও মানে মিটিঙত কিবা এটা হ'লে মানে আপডেট দিব আমাক যে আসাম পুলিচৰ ইমান ল'ৰা মানে কোনদিনা ৰিজাল্ট দিব তো সেইখিনি অলপ হ'লেও আপডেট দিব এনেতো আপডেট দিছেই আগতে আগষ্ট মাহৰ লাষ্টলৈকে মানে ৰিজাল্টসমূহ দি দিব আৰু DGP ছাৰেও কৈছিলে সিদিনা আগষ্ট মাহৰ লাষ্টলৈকে ৰিজাল্টটো দি দিব বা ছেপ্টেম্বৰৰ 5লৈকে আৰু গোটেইখিনি প্ৰচেছ কমপ্লিট হৈছে বুলি কৈছেয়ে কেৱল ৰিজাল্টটো দিবহে অকল বাকী আছে তো যি নহওক অহাকালি যাতে CM ছাৰে কিবা এটা আপডেট দিয়ে তো সেইটোৱে ৰখি আছোঁ সেইটো মানে কিবা এটা আপডেট দিলে আমাৰো মনটো ভাল লাগি যায় তো আৰু দিনটো মানে অলপ কেইদিনমান বাট চালে তো সেই দিনটো মানে পাৰ হয় যাতে এতিয়া এই 13 দিনটো কিবাকৈ গ'লেই হ'ল তো 13 দিন পিছত আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে পাই যাব আৰু লগতে এপইণ্টমেণ্টসমূহ পাই যাব আৰু মই সিদিনা এটা ফানি কমেণ্ট পঢ়ি দিছিলোঁ এজন ল'ৰাই সেনেকুৱা ফানি কমেণ্ট দিছে আৰু মই কমেণ্ট কৰিবলৈ দিছিলোঁ আপোনালোকক আৰু কেইটামান ল'ৰাই মানে কমেণ্ট কৰিছেও মানে সেনেকুৱা ফানি কমেণ্ট তো আপোনালোকে চাওক সেইকেইটা মানে কমেণ্ট আপোনালোকৰ মনটো অকণমান হ'লেও মানে ফ্ৰী হ'ব তো চাই থাকক ভিডিঅ'টো তো এজন ল'ৰাই লিখিছে কামাণ্ডত পাম বুলি কলেজ যোৱা এৰিলোঁ কিন্তু নাপালে পথাৰলৈ যাব লাগিব মানে চাকৰি পোৱাৰ আশাত মানে কলেজে বাদ দি দিলে যাদৱ নাথ আৰু ৰেচাৰ মহিদুৰে লিখিছে মই যাক ভাল পাওঁ তাৰ ঘৰৰ পৰা কৈছে চাকৰি নাপালে বিয়া নিদিওঁ বাপৰে বহুত দুখ ভাই তোমাৰ আৰু হাইয়েষ্ট এইটো কমেণ্ট বেছি ভাল লাগিছে মোৰ জে শৰ্মা চাকৰি হ'ল বুলি 3জনীয়ে প্ৰপ'জ কৰিছিল হেণ্ডেল কৰিব পাৰিম বুলি একচেপ্ট কৰিছোঁ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই এইটোৱে মোৰ বহুত বেছি ভাল লাগিছে তো এনেকুৱা ফানি কমেণ্ট দেখিলে অলপ মনটো মানে ভাল লাগে টেনশ্যনটো অলপ ফ্ৰী হয় আৰু ইমান মানে টেনশ্যনৰ মাজতো যদি এনেকুৱা মানে ফানি কমেণ্ট পঢ়িবলৈ পাওঁ তেতিয়া মনটো অলপ ভাল লাগে তো আপোনালোকে আৰু কমেণ্ট কৰিব এনেকুৱা তো অকণমান হ'লে মানে ভাল লাগে আৰু তো আজিলৈ এইখিনি আছিল ৰিজাল্টৰ বাবে অপেক্ষা আৰু দুদিনমান কৰক বেছি দিন কৰিব নালাগে আৰু তো আজি 14 তাৰিখ পালেয়ে তো আৰু আপোনালোকে 13 দিনমান বাট চাওক তো ৰিজাল্টটো অতি সোনকালে আহিবই আৰু এইকেইদিন আপোনালোকৰ পাৰ হ'বই দিয়ক কিবাকৈ নহয় কিবাকৈ আৰু মই তো ভিডিঅ' দি থাকিমেই আপোনালোকে সেই ভিডিঅ'খিনিতে চাই থাকিব তেন্তে আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম